নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰেগুলাৰ বেচিছত ভিডিঅ' নবনাওঁ বাৰু। কেতিয়াবা বিশেষ দিন বিশেষ কামতহে বনাওঁ। তাতে আপোনালোক বহুতে মোক ধুনীয়াকৈ মৰম দিছে, কমেণ্ট কৰিছে। মোৰ বহুত ভাল লাগিছে। আপোনালোক সকলোকে বহুত ধন্যবাদ। আজি এটা বিশেষ কামৰ কাৰণে ভিডিঅ' বনালোঁ। মই যে কেইদিনমান আগতে গামোচা 10খন লগাইছিলোঁ, তাৰে আজি 5খন ওলালে। সেয়া কাটিবলৈ লৈছোঁ, ভাবিছোঁ আপোনালোককো দেখাওঁ। মই প্ৰথম লগাইছোঁ যিহেতু এইবাৰ ফুলবোৰ সৰুকৈ বাচিছোঁ। আকৌ যেতিয়া লগাম এইবাৰ ভাবিছোঁ ডাঙৰকৈ ফুলবোৰ বাচিম। আহকচোন চাওঁ গামোচাকেইখন কেনেকুৱা হ'ল। গামোচা কাটি পেলানি ৰ'দত দি দিলোঁ। এনেকৈ আমি যি তাতে কাটো লগালগ আমি ৰ'দত দি দিওঁ। আৰু চাওকচোন এইটো সৰু ফুল বাচিছোঁ এনেকৈ। এখন, এয়া 2খন, এয়া 3খন, এয়া আহি আছোঁ এয়া 4খন, এয়া 5খন। দেখিছেনে? এখন চাওক, এই দহিবোৰ কাটি দিব লাগিব বাৰু। এই দহিবোৰ কাটি দিব লাগিব ধুনীয়াকৈ। এয়া আৰু 5খন ববলৈ আছে। তাৰপিছত এয়া 5খন বৈ আছে মায়ে, 5খন কাটি। মই তাঁতৰ প্ৰত্যেকটো সামগ্ৰী প্ৰত্যেকটো বস্তু চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। সকলোবিলাক নাম নাজানিব পাৰোঁ বাৰু, কিন্তু চেষ্টা কৰোঁচোন। আপোনালোকক দেখাই দিওঁ কোনবিধ কি বুলি কয়। এইটোত কয় মাকো। তাৰপিছত এয়া দেখিছেনে? এয়া বৰ 4 বাতি থাকে, ওপৰত 2 বাতি আৰু তললৈ 2 বাতি আছে। ইয়াক কয় দুৰপতিৰ মাজত থাকে এয়া দেখিছেনে ৰাঁচ, এইখনক ৰাঁচ বুলি কোৱা হয়। আৰু এয়া পুতলৰ মাৰি, চাওঁ অকণমান হাতখন আঁতৰাই দিয়া। পুতলৰ মাৰি এইটো কাৰণে দিয়া হয় যাতে তাঁতখন মানে যি লগোৱা হয় সেইখন ফিটিঙত থাকে। এয়া এডাল ৰছী, ইয়াক কোৱা হয় নাচনী জৰি। এইটোক কোৱা হয় তুলঠা দুফালে 2টা থাকে। আৰু এয়া দেখিছে ইয়াক কোৱা হয় গৰকা মাৰি। আৰু এই দুডালক কোৱা হয় ডাং মাৰি। মই যে কৈছিলোঁ ওপৰ 2 বাতি বৰ আৰু তললৈ 2 বাতি বৰ, এয়া তললৈ এয়া 2 বাতি বৰ। কাণত দিয়া থাকে দুডাল, এডাল আগফালে দেখিছেনে, আৰু এডাল পিছফালে। তাৰপিছত এইটো মুহুৰা থোৱা টেমা বনাই লৈছে। এইখিনি দেখিছেনে মুহুৰা, ধুনীয়াকৈ বাতি লৈছে মুহুৰাখিনি। সম্পূৰ্ণকৈ আঁতৰ পৰা চাওকচোন। সূতা লাগে 1টা, 2টা, 3টা, 4টা লাগে। দেখিছেনে? এখন তাঁতত ইমানবিলাক বস্তু থাকে, হয় নহয় বাৰু? ওপৰলৈ এনেকৈ দীঘলকৈ থকাডালক কোৱা হয় চালিমাৰি। দেখিছেনে? চালিমাৰিৰ মাজতে 3টা থাকে। এই 3টা কি বুলি কোৱা হয়? নাচনী। আৰু নাচনী যিকেইডাল জৰি থাকে সেইকেইডালক কোৱা হয় নাচনী জৰি। তাৰমানে এই চালিমাৰিডাল থাকে জখলাৰ ওপৰত। দেখিছেনে? এইডালক কোৱা হয় জখলা দুফালে 2ডাল থাকে। এয়া মই এইফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এডাল জখলা, এডাল, তাৰ ওপৰত চালিমাৰিডাল থাকে। চালিমাৰিৰ ওপৰত সেয়া নাচনী 3টা, তাৰপিছত নাচনী জৰি। মায়ে ধুনীয়াকৈ এয়া বৈ আছে। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকল নতুন আহিছে ছাবস্ক্ৰাইব কৰিব।